কাৰ্বি আংলং জিলাত 2.17 কেজি ড্ৰাগছ জব্দ। ডিমাছাসকলৰ বীৰ পুৰুষ ফুলবাৰাম ডিফুছাৰ প্ৰতিমূৰ্তিৰ উদ্ঘাটনী অনুষ্ঠান। কুইন অফ কাৰ্বি আংলং অনুষ্ঠিত কৰাক লৈ ইনফকাছ প্ৰডাকশ্যনৰ সংবাদমেল অনুষ্ঠিত। ডিলাই পেপাৰ ব্লক ফেক্টৰী সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। বুকাজানৰ পৰা বিষ্ণু লেখথেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। एक्चुअली लास्ट करीब 15-20 दिन से वी आर प्लानिंग फॉर दिस थिंग। एक आपको याद होगा बौरपथार में करीब 1.5 महीने पहले देयर वाज 700 ग्राम्स विच वाज रिकवर्ड। सेम लीड में वर्कआउट करने के बाद करीब 1-1.5 महीना पहले दीदी का एक केस हुआ था वेयर वी हैड सीज्ड अराउंड 2 kg, मोर देन 2 kg हेरोइन। दैट लीड वी वर स्टिल वर्किंग आउट, SDPO बोकाजान एंड टीम दे वर वर्किंग आउट। उसी लीड में आज वी अचीव्ड सक्सेस जहाँ पे मोर देन 2 kg हेरोइन, एग्जैक्टली 2 kg 17 grams। शी वॉज प्लानिंग टू डिलीवर इट, सो वी गॉट इन्फॉर्मेशन, प्रिसाइज इन्फॉर्मेशन। बेस्ड ऑन दैट बॉर्डर एरिया में एक ऑपरेशन हमारा हुआ। सुबह से इस पर कुछ चल रहा था और फाइनली वी अचीव्ड इट लेट इवनिंग। तो करीब 2 kg 17 grams हेरोइन, सस्पेक्टेड हेरोइन सीज हुआ। नाम क्या सर? एक जो लेडी हैं शी इज़ रोजी रंगमाई 50 years एंड देन अंगमा कामई प्रॉब्ली हर हस्बैंड, ही हैज़ ऑल्सो बीन एप्रीहेंडेड। सो 2 लोग मिले हैं। सर ड्रग्सखिनि कोरपरा कोले লৈ যোৱাৰ এটা সম্ভাৱনা আছিল? दीमापुर से ये असम की एक पार्टी को डिलीवर कर रहे थे। सो उसी बीच में वी गॉट इन्फॉर्मेशन एंड वी इंटरसेप्टेड इट। দেখা গৈছিলে যে বিগত বহু দিন ধৰি ড্ৰাগছ ধৰি আছিলে, কিন্তু তাৰ পিছতো এই যিটো কৰিডৰ তেওঁলোকে বন্ধ কৰি দিয়া নাই। আচলতে এই কৰিডৰটোৰ পৰা অসমৰ বাহিৰলৈ কোন কোন স্থানলৈ যায় এই ড্ৰাগছখিনি? जैसे आप ही ने बोला कि दिस इज़ अ कॉरिडोर जहाँ पे सोर्स एक डिफरेंट स्टेट में है और डेस्टिनेशन किसी और स्टेट में होता है। सो असम में इस चीज़ के अगेंस्ट में बहुत एक्टिवली गवर्नमेंट कर रही है, असम पुलिस एक्टिवली कर रही है, बट जो अदर डेस्टिनेशंस हैं वहाँ पे अभी भी डिमांड है। तो डिमांड की वजह से ये मूवमेंट अभी भी चल रहा है, बट वी आर एक्टिवली परसुइंग इट। जितने भी मेन सप्लायर्स हैं दीमापुर बेस्ड हों या मणिपुर बेस्ड हों, वी आर मॉनिटरिंग देम। और उसी एक्टिव मॉनिटरिंग का ये नतीजा है कि बीच बीच में वी अचीव ह्यूज क्वांटिटी ऑफ, वी रिकवर ह्यूज क्वांटिटी ऑफ ड्रग्स। इसका जो এইখিনি যিখিনি আপোনালোকে ধৰিলে এইখিনি যিটো ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ ভেলু সেইটো এভাৰেজত কিমান মান ধৰিব পৰা যাব? इट वुड बी अराउंड 5 to 6 crores। सर ऑलरेडी কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত মহাংদিজুৱে ডিমাছা লোকসকলৰ বীৰ পুৰুষ ফুলবাৰাম ডিফুছাৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰাৰ এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ডিমাছা লোকসকলৰ বীৰ পুৰুষজনৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰে কাৰ্বি আংলং সাহিত্য আকিৰা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। আৰু এই অনুষ্ঠানত ৰিতেশ ইংহি, EM অমৰ সিং টিছ, প্ৰদীপ ডিফুছা, মাধুৰ্য ঢেকিয়াল ফুকনৰ লগতে সাহিত্য আকিৰা পৰিষদৰ বহুতো সদস্য উপস্থিত থাকে।
recipients to light the diya on the center stick. Suhasini Vinema, ini program di Bukani, Sakali Mara, Waisa Wei, Madam Sri Kumada Lalu, Rajirao, ini po, Buke, Film Lakan Mela Mama. মাঞ্জাৰ পৰা কিৰণ দাউলা গফুৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আৰু এক্সেপ্টেড বুলিয়ে লাগে বুলি সেই গোটেইখিনি আমি কাৰ্যক্ৰম সমস্যাটো সমাধান কৰিম বুলি মই যোৱা ভাৰতে সেই দুজন সভাতে মই আপোনাৰ নেতৃত্বাধীন এই কাৰ্বি সাহিত্য পৰিষদৰ দ্বাৰা দেখা পোৱা যায় যে বিভিন্ন সময়ত ইয়াৰ যি জাতি জনগোষ্ঠীসকলৰ মানে বীৰ বীৰাংগনা কৰা মহিলাসকলক প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অহা দেখা পোৱা গৈছে নহয় সেইবিলাক আমি যাতে তেওঁলোকৰ যিটো তেখেতসকলৰ আমি যিহেতু পাহৰিব নালাগে অকল ডিমাচা নহয় কাৰ্বি আৰু বেলেগ বেলেগ যিমানখিনি আজি কাৰ্বি আংলং যিটো অভাৱ তেখেতসকলৰ আমাৰ যিমানখিনি প্ৰতিমূৰ্তি আমি ৰাইজে যেতিয়া যিমানতে আমি সেইবিলাক গোটেইখিনি আমি পূৰণ কৰি আহিম আৰু আগন্তুক দিনবোৰো সেইবিলাক আমি পূৰণ কৰি থাকিম আৰু যিমানখিনি ৰাইজে আছে সেইবিলাক আমি আগৰ পৰা আমি কাৰ্বি আংলং জিলাৰ যুৱতীসকলৰ নিজস্ব প্ৰতিভা বিকাশ কৰাৰ সুবিধাৰ অৰ্থে ইনফকাছ প্ৰডাকশ্যন নামৰ এক বেচৰকাৰী সাংস্কৃতিক সংগঠনে লৈ আহিছে এক সোণালী সুযোগ উক্ত ইনফকাছ প্ৰডাকশ্যনৰ সৌজন্যত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে কুইন অফ কাৰ্বি আংলং নামৰ এক ব্যক্তিক্ৰমী প্ৰতিযোগিতা এই সংক্ৰান্তত যোৱাকালি অৰ্থাৎ 13 আগষ্ট তাৰিখে বিয়লি প্ৰায় 3 বজাত ডিফুস্থিত হোটেল হাম্বিত এখন সংবাদমেল অনুষ্ঠিত হৈ যায় ইনফকাছ প্ৰডাকশ্যনৰ উদ্যোগত তথা কাটছা আৰু KUC নামৰ দুই সামাজিক সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত সংবাদমেলত ইনফকাছ প্ৰডাকশ্যনৰ সভাপতি এডউইন টেৰাঙৰ উপৰিও কাটছাৰ সাধাৰণ সম্পাদক ৰাংচিনা তেৰণ কাৰ্যবাহী সদস্য আগষ্টিন ফাংছৰ লগতে KUC সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গ সকলো উপস্থিত থাকে উক্ত সংবাদমেলৰ জৰিয়তে তিনিওটা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বসকলে আগন্তুক 2 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত কাৰ্বি আংলং জিলাৰ সকলো যুৱতীকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিগৰাকী প্ৰতিযোগীয়ে যাতে জিলাখনৰ বিষয়ে থকা নিজৰ জ্ঞান বুদ্ধি আৰু বিশ্বখনতাৰ পৰিচয় দাঙি ধৰিব পাৰে তাৰ বাবেও অনুৰোধ জনায় উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰতিযোগীগৰাকীলৈ আগবঢ়োৱা হ'ব কুইন অফ কাৰ্বি আংলঙৰ সন্মান আৰু লগত থাকিব 60,000 নগদ ধনৰ টোপোলা এখন চাৰ্টিফিকেট আৰু বহুতো আকৰ্ষণীয় উপহাৰ কুইন অফ কাৰ্বি আংলং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা যুৱতীসকলৰ সুবিধাৰ বাবে হোটেল হাম্বিত ইতিমধ্যে ফৰ্ম দি থকা হৈছে বুলি ইনফকাছ প্ৰডাকশ্যনৰ সভাপতি এডউইন টেৰাঙে উপস্থিত সাংবাদিকৰ আগত জানিবলৈ দিয়ে ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া Kardong Pajuriglo, Kardong. Nilitum Dakso Jaimek, Kibi Ponji, like Infocus Production, the photo message butter people. Lapen Alang Litum along ran, and Chingwai lo, Litum Karbi, Bimaratum, Hansitame, I believe Ponji upon what they can encourage Ponji upon what the Alang Litum Atelian Sitame, Alang Tum Inspire Long Pen, Hala, Caprego, Vinitum Hansitame, Banso Inspiration. Kipi pon tekji aphan kurai si platform deng pon naing kusi litum chingwai lo lapen je dangso ajai me kipi ponji pa long litum sitame katsahin ben sitame chidondon lo athe non da litum karbiang long made to khaiso pina halso khaiso sitame non pini moderna purity long sitame ajara hin sitame piprangdon nanji ba piprangdon tekji aphan si bori pon nanji aphan si dangso asai litum deng pon lo lasi kadore karbiang long arab atum hansida me chuning ri lo jong sinang litum jong si talent group ulote da bang no na chikpa klang duno athe ajha ratum ke thek pusita me hala platform ke cholong dun dia join ne pen
alang ditum kithega hormu ba kithega son chipaklang gi kusitame chipaklang long le dat tipia tunta topic lasi bangso opportunity bang ka doga vesitame kithang don thekpen mithanga telen rara thengno chipaklang pon thegi phansi mi tum chuning ripon lo lapen ke Queen of Karbi Anglong ko kier dama bang ke lalo mithang kithega telen ladak topic nangji athe inut Karbi Anglong are chupi ge man lo pulutang te alang li long quality sa hormu do donanji lage alang li tum self inspiration donanji lapen ke kadogo phan motivation ko song siki pon thegi ma lapen ke alang li tum society phan ko pila changes ke van the ji lapen vision doneng lapen ke alang li tum isi leading example hai hui teklang pon theg nang ji lasi bangso lahaya pelen kadogo be pangru pet pen isi beta platform long ji paklang pon ye phan sin li tum bangso platform bang ke sik pon ilo pen ke bangso ajai me long ka chipate lo ing la ke ilitum la da ka Karbi Anglong long ki dothi batum Karbi Anglong long ki thir la da mi hang ke thega tum dang si chipati long choji la so adi malong bang ke bang Kaprega district na bang ke nilitum pangrum pon nedat ko দিলাই থানাৰ অন্তৰ্গত দিলাই পেপাৰ ব্লক ফেক্টৰীৰ সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন নম্বৰবিহীন জেচিবি গাড়ী তীব্ৰ বেগেৰে আহি NL 07 R7304 নম্বৰৰ স্কুটিখনত খুন্দা মাৰে। এই দুৰ্ঘটনাত স্কুটি চালকজন গুৰুতৰভাৱে আহত হয়। সৌভাগ্যক্ৰমে সেই ঠাইত VDC চেয়াৰমেন ৰাজু বুটেৰন উপস্থিত থাকি তৎক্ষণাত স্কুটি আৰোহীজনক দিলাই চিকিৎসালয়লৈ লৈ যায় আৰু নম্বৰবিহীন জেচিবিখন স্থানীয় ৰাইজে জব্দ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। বোকাজানৰ পৰা বিষ্ণু লেখাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন হৈ পৰিছে দুৰাৰোগ্যত ভোগা প্ৰাৰ্থীক জানিবলৈ চাওক আমাৰ 365 নিউজ ইণ্ডিয়াৰ সাংবাদিক অজিত গগৈৰ এটি প্ৰতিবেদন। যি সময়ত আন ল'ৰা ছোৱালীসকলৰ দৰে পখিলা খেদি ফুৰিব লাগিছিল বা লগৰ সমনীয়াৰ সৈতে খেলা ধূলা অথবা নাচ গান কৰি উমলি ফুৰিব লাগিছিল তেনেহেন বয়সত বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি অঞ্চলৰ এগৰাকী ফুলকমলীয়া ছোৱালী আজি কিন্তু খেলা ধূলা কৰি উমলি ফুৰিব পৰা অৱস্থাত নাই। কাৰণ তাই বৰ্তমানৰ হুদুৰ হায়দৰাবাদৰ ৱাছাৱাটাৰাকাম স্থিত ইণ্ডো আমেৰিকান কেঞ্চাৰ হস্পিটেলত এগৰাকী কেঞ্চাৰ ৰোগী হিচাপে চিকিৎসা গ্ৰহণ কৰি আছে। হয়, আজি আমি আপোনালোকক ক'বলৈ ওলাইছো কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি অঞ্চলৰ হোমেশ্বৰ বৰা আৰু গীতামণি শইকীয়াৰ দ্বিতীয় কন্যা সন্তান প্ৰাচী বৰাই বিগত এসপ্তাহ দিন ধৰি ৰক্তজনিত এক দুৰাৰোগ্যৰ কাৰণত উক্ত হস্পিটেলখনত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। বকলীয়াঘাটৰ ভুইবালী বিদ্যাক্ষেত্ৰৰ ৩য় শ্ৰেণীৰ ছাত্ৰী প্ৰাচী বৰাৰ বৰ্তমানৰ বয়স মাথো ৮ বছৰ। চলিত বছৰৰ যোৱা ৬ আগষ্ট তাৰিখে প্ৰাচীক হায়দৰাবাদ স্থিত উক্ত হস্পিটেলখনত ভৰ্তি কৰোৱাৰ প্ৰথমা অৱস্থাত গুৱাহাটী নগাঁৱৰ বিভিন্ন হস্পিটেললৈ উপযুক্ত চিকিৎসাৰ আশাৰে লৈ যোৱা হৈছিল যদিও বহুতো পৰীক্ষা নিৰীক্ষা কৰোৱাৰ পিছতো প্ৰাচীৰ দেহৰ ৰক্তজনিত কোনো ধৰণৰ বেমাৰৰ লক্ষণ ধৰা নপৰাৰ বাবে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হায়দৰাবাদৰ উক্ত হস্পিটেলখনত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে নৃত্য গীত অথবা বিভিন্ন খেলা ধূলা আদি কোনো ক্ষেত্ৰতে কেতিয়াও পিছ পৰি নোৰোৱা প্ৰাচী ৰজাপথাৰ অঞ্চলৰ সকলোৰে বাবে অতিকৈ মৰমৰ। সকলোৰে মুখে মুখে যেন কেৱল প্ৰাচীৰেই নাম। প্ৰাচীৰ পিতৃ পেছাত এগৰাকী সাধাৰণ খেতিয়ক। কোনো ধৰণৰ চৰকাৰী চাকৰি নথকা 2 কন্যা সন্তানৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে তেওঁলোকৰ কন্যা সন্তানটিৰ উপযুক্ত তথা সুচিকিৎসাৰ বাবে কোনো ধৰণৰ বাট বিচাৰি নোপোৱা হৈছে কিয়নো বৰ্তমান প্ৰাচীৰ চিকিৎসাৰ বাবে তেওঁলোকক প্ৰয়োজন হৈ পৰিছে অধিক ধন। খেতি কৰি কোনোমতে জীৱন যাপন কৰি অহা দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া কেৱল মাথো আৰ্থিক অনাটনৰ অভাৱত নিজ কন্যাৰ মুখলৈ অসহায়ভাৱে চাই থাকিবলগীয়া হৈছে।
365 নিউজ ইণ্ডিয়াৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তাত প্ৰাচীৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ কন্যাৰ এই অৱস্থালৈ চাই কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক আৰ্থিক সাহায্যৰ বাবে কাটৰ অনুৰোধ জনায় আৰু লগতে কাৰ্বি আংলং জিলাখনৰ বিভিন্ন দল সংগঠনকে আদি কৰি সমূহ অসমবাসীলৈ অনুৰোধ জনায় যে তেওঁলোকৰ কন্যাক আৰোগ্য কৰি তোলাত সকলোৱে যেন কিছু পৰিমাণে হ'লেও সহায় আগবঢ়ায় আৰু এই ক্ষেত্ৰত সকলোৰে সুবিধাৰ বাবে তলত উল্লেখ কৰা বেংকৰ একাউণ্ট নম্বৰ অথবা গুগল পে একাউণ্টত যোগাযোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনায়। প্ৰাচীৰ অসুখ আৰোগ্য কামনা কৰাৰ লগতে অসমবাসীৰ সকলোৰে আশীৰ্বাদ বিচাৰি ফুল কোমলীয়া ছোৱালীজনীক সুস্থ কৰি তোলাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈও প্ৰাচীৰ ককা আইতাৰ উপৰিও পৰিয়ালৰ বাকী সকল সদস্যৰ ফালৰ পৰা কাটৰ অনুৰোধ জনায়। ডেৰ মাহমান আগত তাই জ্বৰ হৈ থাকে। জ্বৰ হৈ থকাৰ কাৰণে আমি কোনোবাই কয় জণ্ডিছ হৈছে, গতিকে জণ্ডিছটো জৰাইছোঁ। তাৰপিছত জ্বৰটো কিন্তু নকমে আৰু ইয়াতে আমাৰ বকলীয়াতে নি পেলাই তাই তেজো পৰীক্ষা কৰি লৈ পেলাই তাতো একো ধৰা খোৱা নাই। তাৰপৰা দৰৱ দিলে, দৰৱ খালেও কাম হোৱা নাই। আমি দেখিলোঁ যে ছোৱালীজনী লাহে লাহে দেখোন বেছি হেৰি হৈ গৈছে। সেইকাৰণে আমি নগাঁও মাৰ্চি হস্পিটেললৈ লৈ গ'লোঁ, গৈ তাত দেখুৱালোঁ। দেখুৱাওঁতে তাত ডাক্তৰে চাই কৰি লৈ ক'লে যে তাই বাওঁ ছাইডে স্প্লিনটো বাঢ়িছে, স্প্লিন বুলি ক'লে। তাৰপিছত তেওঁ সেই ডক্তৰে অলপ দৱাই পাতি দিলে, আমি গুচি আহিলোঁ। আহি ঘৰত খোৱালোঁ। খোৱাটো মানে তাই ছোৱালীজনী অকণো পৰিৱৰ্তন হোৱা নাই। তাৰপিছত এদিন থাকি পিছত আকৌ লৈ গৈছে নগাঁৱলৈ। তাত আকৌ তেওঁ ডক্তৰে চাই কৈছে যে 15 দিনৰ কাৰণে ঔষধ দিছোঁ, আপোনালোকে 15 দিন চাওক। তেনেকৈ কোৱাত আমি গুচি আহিলোঁ। অহাৰ পিছত 2-3 দিন চালোঁ। চোৱাৰ পিছতো তেতিয়াও তাই মানে জ্বৰটো নকমে। সেই একে মানে সন্ধিয়া সময় হ'লেই জ্বৰ উঠিব আৰু তাই খাবলৈ মন নকৰে, এলাহ ভাৱ। সেয়ে দেখিলোঁ যে নাই নহয়। তাৰপৰা আমি আকৌ লৈ গ'লোঁ গুৱাহাটীলৈ। গুৱাহাটী নিম কেয়াৰত দেখুৱালোগৈ। দেখুৱাওঁতে ডাক্তৰে চাই চিতি লৈ আকৌ তেনেকৈ দৰৱ দিলে। দৰৱ দিয়াত আমি আমাৰ সেই গীতামণিৰ মোমাই বন মেৰু টেষ্টটো কৰিব লাগে। সেই বুলি কোৱাত আমি সেইদিনা নকৰি পিছদিনা আমি বন মেৰু টেষ্ট কৰালোঁ। টেষ্ট কৰাওঁতে বন মেৰু টেষ্টত তাই ব্লাডত আহিছে সেই কেঞ্চাৰ বেমাৰ, তেজত ধৰা পৰিছে। কৰাতে আৰু কেইটামান পৰীক্ষা আছিল, সেই পৰীক্ষাকেইটাও 14 দিনৰ মূৰত আহিব। তাৰপিছত এতিয়া কি কৰা যাব, তাতো আমি আলোচনা কৰি আমি ক'লোঁ যে নাই, তাইক হায়দৰাবাদলৈ লৈ যোৱা যাওক। চবেই আলোচনা কৰি পিছত হায়দৰাবাদলৈ লৈ গৈ তাত ইণ্ডো আমেৰিকান কেঞ্চাৰ হস্পিটেলত ডক্তৰে চাই হেৰি কৰিলে, এই ভৰ্তি কৰালে। আমাৰ ঘৰ পইচা নাই, খেতিয়ক মানুহ। গতিকে মই কাৰ্বি আংলং জিলাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM তুলিৰাম ৰংহাং ডাঙৰীয়া, লগতে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰকো মই অনুৰোধ কৰোঁ যে এই দুখীয়া পৰিয়ালটো আপোনালোকে কিছু আৰ্থিক সাহায্য কৰি সেই কণমানিটোক ভালকৈ অনাত যাতে সহায় কৰে। এইখিনিয়ে মোৰ সদৌ অসমবাসীলৈকো এইটোৱে মোৰ আহ্বান, যাতে আৰ্থিক সহায় কৰি এই ছোৱালীজনীক ভালকৈ অনাত অলপ উদগনি জগায়, সেয়ে মোৰ সকলোকে অনুৰোধ। প্ৰতি বছৰৰ দৰে এই বছৰো পালন কৰা হ'ব দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই লৈ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ প্ৰশাসনেও এই ক্ষেত্ৰত বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰা উচিত হ'ব যে
এই বছৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কিছু সালসলনি কৰাৰ লগতে সকলোৱে বাধ্যতামূলকভাৱে মানি চলিব লাগিব কোভিড-19 প্ৰটকল। উল্লেখযোগ্য যে এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ চমুকৈ ASDMৰ তৰফৰ পৰা ইতিমধ্যে এখন জাননীও জাৰি কৰা হৈছে। উক্ত জাননীখনৰ মতে ৰাজ্যিক পৰ্যায়ত পালন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিতৰ সংখ্যা 1500 জন, জিলা পৰ্যায়ত উপস্থিতৰ সংখ্যা 500 জন, মহকুমা পৰ্যায়ত উপস্থিতৰ সংখ্যা 300 জন আৰু স্থানীয় পৰ্যায়ত উপস্থিতৰ সংখ্যা 200 জনতকৈ অধিক হ'ব নোৱাৰিব। নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।